ঘৰখনত একদম অশান্তি লাগি গৈছে দেই। ইফালে যাবা কাম সিফালে যাবা কাম, ক'বাত বোলে তিতা কাপোৰ এগালকে আছে, ক'বাত বোলে কাপোৰ এগালকে আছে। কি যে হ'ব। প্ৰথম কালি খেতিটো এটাইছোহে, এতিয়া কামৰ অন্তই নাই। বোৱাৰীও যিজনীহে পালো একো এটা কাম নকৰে। এতিয়া বা মহাৰাণীয়ে কি কৰিছে ঠিকনা নাই। দুপৰীয়াতে ভাত খোৱা, এতিয়া আবেলি ভোক লাগিছে, কিবা এটা বনাব লাগে, বনোৱাই নাই চাগে। বোৱাৰী আনি সুখ হ'ব বুলি ভাবিছিলো, নাই নাই দেই, সুখতকে বেছি দুখে হৈছে পাই। অ হৰি বিষ্ণু, মই কতে মৰো। সেই দুপৰীয়াতে খোৱা বাচনখিনি আছে, ধোৱাই নাই। এজনী কি কৰিছে বাৰু? গালে গালে খাবলৈ দিবা, শুবলৈ দিবা। তাৰ বাদে এহেঁতি একো কাম কৰিব নোৱাৰে। এই দুপৰীয়াই খোৱা বাচনখিনি আলহীও গৈ ঘৰ পালেগে চাগে, তাই বাৰু খোৱাৰ লগতে ধুই আনিব নোৱাৰে নে? এইবোৰক কিমান কম আৰু, কৈ কৈ মোৰ নিজৰহে মুখখন বিষাইছে, হ'লেও মাথাত মাল নাই অ। এতিয়া মোবাইলটো লৈ পিনি কোনোবা এটা এচুকত বহি আছেগে চাগে। কামটো জানো কৰি থাকে মোবাইলটোত, তাইহে জানে। বোৱাৰী, অ বোৱাৰী, অকমান পাকঘৰ ফালে ওলাই আহাচোন, চাওঁ। আহিবলৈ এতিয়া পাৰে নাইবা, পকৰত সিপাই গজিলেনি। যিভাগে ৰুমটোত সোমাই থাকে, ক'ব নোৱাৰি, পকৰত সিপাই গজিবও পাৰে। ওলাই অহা নাই চাচোন। মা, আপুনি মাতিছিলে নি? কাণেৰে শুনি নোপোৱা নেকি মাতিছিলো নে নাই মতা? বোৱাৰী বোৱাৰী বুলিকে মতা শুনিছিলো, সেইকাৰণেতো ওলাই আহিছো ন। এক মিনিট ৰবাচোন ৰবা, তুমি এইবোৰ কি পিন্ধি আহিছা হয়নে? জিন্স আৰু টপ পিন্ধিছো। মই গৰমত শাৰীবিলাক পিন্ধি থাকিব নোৱাৰো দেই। ঘৰতো পিন্ধা অভ্যাস নাই, আৰু মই এতিয়া গৰমত এডজাষ্টে কৰিব পৰা নাই শাৰীৰ লগত, সেইকাৰণে মই এইবোৰে পিন্ধি থাকিম। বোৱাৰী, মোৰ এক কথা শুনি লোৱা। তুমি শাৰীৰ লগত এডজাষ্ট কৰিব পাৰিছা নাই মই নাজানো, কিন্তু মোৰ ঘৰত থাকিলে তুমি শাৰী বা মেখেলা চাদৰ পিন্ধিয়েই থাকিব লাগিব। মই থকালৈকে, এই আমুকি বিনু থকালৈকে এইখন ঘৰৰ এটাও নিয়ম নীতি সলনি হ'ব নোৱাৰে। মই যেনিবা পিন্ধিলোৱে মা, মইতো বাহিৰত ওলাই যোৱা নাই, তাতেনো কি হ'ল? বোৱাৰী, এইখন মোৰ ঘৰ আৰু মোৰ মতে চলিব। তুমি মুখে মুখে তৰ্ক কৰিবলৈ নাহিবা। মা, মইতো তৰ্ক কৰাই নাই, আৰু আপুনি যে ক'লে সেইখন ঘৰ আপোনাৰ মতে চলিব বুলি, পদুমলে বিয়া হৈ অহা দিনাইচোন আপুনি কৈছিলে, আপোনাৰ যিমান অধিকাৰ এইখন ঘৰত মোৰোতো সিমানেই অধিকাৰ। বছ বোৱাৰী, তুমি এই বিনু কটকীক মুখে মুখে কথা ক'বলৈ নাহিবা। মই তোমাক ইয়ালে তৰ্ক কৰিবলৈ মতা নাই। কিয় মাতিছিলো গম পোৱা নে? এই বাচনখিনি, এইখিনি আমি দুপৰীয়াতে খোৱা বাচন নহয়নে? তুমি কিয় ধুই নেপেলালা? এতিয়া ৰাতি হ'বলৈ হ'ল, এতিয়ালৈকে তুমি সেইখিনি ধুবলৈ দেখা নাই? খাই বৈ একেলগতে বাচনখিনি ধুই আনিব লাগে, হা? সেইবোৰহে ভাল বোৱাৰীৰ লক্ষণ। এনেকে খোৱা বাচন কোনে গোটাই থয়? এনেকে হ'লে লক্ষী আহিব ঘৰলে। নাহে, কেতিয়াও লক্ষী নাহে ঘৰলে। মই পাহৰি গলো, মই ধুবলৈকে গোটাই থৈছিলো। তাৰপিছত ইমান ভাগৰ লাগিলে অলপমান শুই দিলো। ৰ'ব মা, মই এতিয়াই বাচনখিনি ধুই দিছো। মই কলতহে বাচনখিনিলে মনত পৰিলে, এনে শুই বহিয়ে কটাই দিলেহেঁতেন। ধোৱা এতিয়া বাচনখিনি। হ'ব মা, মই ধুইছো। হ'ব, এতিয়া ভালকে ধোৱা। মই ৰুমলৈ যাওঁ, আৰু মোলে একাপ কাৰাকে চাহ বনাই ৰুমলৈকে লৈ আহিবা। মাকৰ ঘৰত একো শিকি নাহিলেই নি? এই শাহুজনী কিন্তু কম বস্তু নহয় দেই। এওঁক এসেকা দিব লাগিব। একদম অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ, অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ। মই যেন চাকৰহে। পদুমে যি কৈছিলে, মোৰ মা বৰ ভাল, বৰ মৰমীয়াল। দেখিছো নহয় তেওঁৰ মৰমবিলাক। মই এতিয়া এইবোৰ ধুই ঘৰত একো এটা ধুইয়ে নাপালো। ইয়াত ইমান গাল কাঁহী বাতি ধুবলগীয়া হৈছে। লোকৰ জোঠা ধুবলৈ কিবা লাগে পাই। উপায় নাই আৰু, কামত লাগিবই লাগিব। পায়খানা অকণ কৰিব লাগিছে, পায়খানাকণ কৰি লওঁ, তেতিয়াহে ভাল লাগিব। ৱাশ্বিং মেচিনটোত মোৰ কাপোৰকেইটা দি দিলো, তাই নুধুলে দেখিছেনে বাৰু? বোৱাৰী আৰু দেই। দেখিছেনে বাৰু আপোনালোকে, মোৰ বোৱাৰীজনীয়ে কি লতি ঘটি লগাইছে ঐ। মই এতিয়া পায়খানা কৰি লওঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰি লওক, আৰু ছাবস্ক্ৰাইব কৰি থোৱা নাই যদি ছাবস্ক্ৰাইবো কৰি লওক। তাৰপিছত দেখাই আছো বোৱাৰী আৰু কাণ্ড কি কি কৰে ঐ। কাম চামখিনি কৰি হ'ল যেনিবা দেই। এতিয়া অকমান মোবাইলটোকে চাই লওঁ। জুলিলৈকে ফোন এটা কৰো, তাই আকৌ মোৰ বেষ্ট ফ্ৰেণ্ড নহয়, বহুত দিন হ'ল তাইলৈ ফোনে কৰা নাই। হেল্ল' জুলি, ক'ত আছ এতিয়া তই? পুষ্পা, আজি কি মনত পৰিলে হয়নে? বহুত দিনৰ মূৰত যে ফোন কৰিলি। মই সেই বাংগালোৰতে আছো দে, সেই কাম এটা পাইছো, তাকে কৰি আছো। তোৰে ভাল দে, কাম চামো পাইছ, কাম চাম কৰি নিজৰ মতে আছ। তইহে আকৌ সৰুতে বিয়া হৈ ললি, সেই পদুমলে পলাই গলি। মই তোক কৈছিলেচোন নেযাবলে, এতিয়া
কাৰণে জানো সোনকালে পদুমলে পলাই আহিলো নহলে এতিয়া ময়ো চাকৰি কৰি বহি থাকিলোহেঁতেন নাই নাই মই ঘৰত এনেকে সোমাই থাকিলে নহব ময়ো কিবা এটা কৰিব লাগিব আজিৰ পৰা পুৰা পঢ়িব লাগিব আৰু যেনে তেনে হলেও মই ডাইৰেক্ট ৰিকুৱাৰমেণ্টত চাকৰি লৈহে এৰিম বুঢ়াৰী হলো বুলিয়ে যে অকল শাহুমাই গালি শুনি থাকিব লাগিব তেনেকুৱা কি কথা আছে মই আজিৰ পৰা একো সহি নাথাকো পুষ্পা তুমি ইয়াত বহি আছা মই সেই অকমান দোকানৰ ফালে ওলাই যাওঁ তোমালে কিবা আনিব লাগিব নি মোলে একো আনিব নালাগে পাৰিলে বাদাম কেইটামান লৈ আহিবা ইমান খঙত আছা যে মাৰ লগত কিবা লাগিলা ন যাওক আপুনি দোকানলৈ মই চাকৰি কৰিম কৰিবা কৰিবা ভালহে কথা সেইটো খং উঠিবলগীয়া কথা নেকি একো বুজি নোপোৱা তুমি মই অলপ ৰেষ্ট লওঁ তুমি যোৱা মই এটি নিবনুৱা অনাই বনাই ঘূৰি ফুৰো বিচাৰি কিবা কাম মই এটি নিবনুৱা লাইফটো লৈ যে বৰ টেনচন হৈছে দেই চাকৰি এটা পাবলেও ইমান জটিল ঘৰত এনেকে থাকিলেও নহব বুঢ়াৰী কি হল তুমি যে এনেকে বিছনাত শুই আছাহি কিবা এটা যে খাবলে বনাব লাগে খবৰ নাই নেকি বনাম ৰবচোন এতিয়া বাচনকেইটা ধুই আহিছোহে মোৰ কিবা ভাগৰ নালাগে নেকি এইকেইটা কাম কৰোতে তোমাৰ ভাগৰ লাগে নে সোনকালে উঠিব নোৱাৰা সোনকালে উঠি হোৱা হলে এতিয়ালৈকে এইটো কাম হৈয়ে গ'লহেঁতেন বুঢ়াৰী ছোৱালী ৰাতিপুৱা সোনকালে উঠিব লাগে চব কাম বন কৰি আজৰি হ'ব লাগে সেয়াহে ভাল বুঢ়াৰী লক্ষণ এনেকে বিছনাত ধন্যা লগা পৰি থাকে নেকি বুঢ়াৰী মানুহ আটকীয়া আইতাহঁতৰ বুঢ়াৰী পতানীক দেখা নাই পতানীয়ে কিমান কাম কৰে তাই এতিয়া কাম কৰিব নালাগে যদিও কাম কৰে ইফালৰ পৰা সিফালে ঘূৰি ফুৰে কামো কৰে সেইবোৰহে ভাল বুঢ়াৰী পতানীয়ে ইমান কাম বন কৰে যদিও তাই স্বাস্থ্য পাতি কিমান ভাল দেখা নাই তোমাৰ নিচিনা কেটেং মেটেঙো নহয় আৰু তাই এইবোৰ জিন্স পেণ্ট নে কি এইবোৰ কাপোৰ নিপিন্ধে সেই শাৰীখন পিন্ধি থাকে ইমান ধুনীয়া লাগে সেই তাই নিচিনা বুঢ়াৰী হ'ব নোৱাৰা নি তুমি আপুনি মোক লোকৰ বুঢ়াৰীৰ লগত তুলনা নকৰিব মই যেনেকুৱা মই তেনেকুৱাই থাকিম পতানীৰ লগত মোক তুলনা নকৰিব পতানীতকৈ মই বহুত পঢ়া মই এতিয়া চাকৰি এটা কৰি থাকিব লাগে চাকৰি এটা পোৱা হলে এনেকে মই ইয়াত কাম কৰি নাথাকিলোহেঁতেন কৰা আকৌ চাকৰি কোনে নকৰিবলৈ কৈছে সেই বাপেহেঁতে চাকৰি দিলেহে চাকৰি কৰিবা চাকৰি কৰিমকে এনে মোৰ আগত হেৰি কৰি নাথাকিবা আকৌ এইবাৰ মই চাকৰি লৈহে এৰিম মা আপুনি চাই থাকক বাৰু চাকৰি পালে দেখিম নহয় হ'ব মা এইবাৰ মই দৃঢ় প্ৰতিজ্ঞা মই এইবাৰ চাকৰি লৈহে এৰিম মোৰ লগৰবোৰ চবেই চাকৰি পালে মোৰ চিন্তাই লাগি যায় কেতিয়াবা হ'ব চাকৰি এনে মুখৰ আগত দি থৈ নাযায় নহয় চাকৰি কাৰণে কষ্টও কৰিব লাগিব ক'তা তুমিচোন কষ্ট কৰা দেখাই নাই তেতিয়াহে চাকৰি পাবা আগত বহুত কষ্ট কৰিলো কিন্তু চাকৰি নাপালো এইবাৰ মই কষ্ট আৰু বেছি কৰিম এইবাৰ চাকৰি লৈহে এৰিম মা আজিৰ পৰা মই লাগি যাম আৰু তোমাৰ কথাকেইটা শুনি বৰ ভাল লাগিলে দেই বুঢ়াৰী আজিৰ পৰা মই তোমাক সহায় কৰিম তুমি আগবাঢ়ি যোৱা আৰু মই কৈছো এইবাৰ তুমি চাকৰি পাবাই বন্ধুসকল আজিকালি চাকৰি এটা পাবলৈ কিমান জটিল নহয়নে বাৰু আমাৰ বুঢ়াৰী এতিয়া পঢ়িছে কি হয় আৰু বুঢ়াৰীৰ লগত যিমান কাজিয়া লাগিলেও এই বিনুৰ মনটো কিন্তু বৰ কোমল তাই দুটা কথাতেই মই গলি গলো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু বন্ধু বান্ধৱীহঁতৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বুঢ়াৰীয়ে চাকৰি পালে নে নাই জানিবলৈ হলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থব যিসকলে আমাৰ বুঢ়াৰীৰ দৰে চাকৰিৰ কাৰণে বহুত কষ্ট কৰি আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা জ্ঞাপন কৰিলো